আমজোৰা গাঁৱত ইমান ৰাস্তা ঘাটো ভাল নহয়। যিবিলাকে আমাৰ গাঁৱলৈ আহে খুব কষ্টৰে আহিব লাগে আৰু আমাৰ এই আমজোৰা গাঁৱত যিটো নদী আছে সেইটো নদীও দলং নাই। গতিকে দলং নাথাকিলেও আমি এই বছৰত ৰাজ্যৰ পৰা ঘৰে ঘৰে এটা গাছ কিনি কিবা কালেকশ্যন কৰি আমি বাটাম চিৰাই কৰি আমি দলংটো আমাৰ গাঁৱৰ সুবিধাৰ কাৰণে মেৰামতি কৰি লৈছোঁ। ইটোদি আমি বজাৰলৈ অহা যোৱা কৰি আছোঁ। কিন্তু আমাৰ এই আমি যিটো দলংটো বনাইছোঁ এইটো চৰকাৰী তৰফৰ পৰা কোনো চেংচন বা অনুদানটো পোৱা নাই। গতিকে আমি ৰাইজৰহে এইটো দলংটো নিজৰ কিবাৰ কাৰণে বনাই লৈছোঁ। হ'ব বুলিতো কৈছে। আপোনালোকে কষ্টটো কিমান বছৰৰ পৰা কৰি আছে? এই 50 বছৰমান হ'ব আৰু কি। আগতে চৰকাৰ আছিলে, এইবাৰ আকৌ এটা চৰকাৰ চেঞ্জ হৈছে, কোনো ধৰণৰ ব্যৱস্থা নলয়, খবৰ নলয়? নাই, কোনো নাহে খবৰ ল'বলৈ। চৰকাৰ যেতিয়া ইলেকশ্যন হ'ব তেতিয়াহ'লে আহে, কিন্তু ইলেকশ্যনৰ পিছত ইয়াত কোনো খবৰ ল'বলৈ কোনো চৰকাৰে নাহে। আৰু আমজোৰা গাঁৱত এটা সাব চেণ্টাৰ আছে আৰু এই সাব চেণ্টাৰত গড়টো আছে, কিন্তু আজিলৈকে কোনো NM বা ডক্টৰ ইয়াত নাই। গতিকে আমি গড়টোহে বনাই ৰখা হৈছে, ইয়াত কোনো চিকিৎসাৰ ব্যৱস্থা নাই। গতিকে আমি আমজোৰা গাঁৱৰ লোকবিলাকে বেমাৰ আজাৰ হ'লে গোসাইগাঁও হস্পিটাললৈহে লৈ যাব লাগে। কিন্তু গোসাইগাঁৱলৈ যাবলৈ আমাৰ ৰাস্তা ঘাট ইমান ভাল নহয়। গতিকে আমি বহুত দুখ কষ্টৰেহে যাব লগা হয়। ইয়াৰ কাৰণে আমি চৰকাৰৰ অনুৰোধ কৰোঁ যে আমাৰ এই দুখ কষ্টৰে আমি যে জীয়াই আছোঁ, গতিকে চৰকাৰে আমাক সুব্যৱস্থা কৰি দিয়ে যেন বুলি আমি আজি যি ক'ব লগা আছোঁ